ৰাতিপুৱাৰ পৰা সাজি কাচি এটা জাগাত যাব আলছো ভাবছো আপোনালোককো লৈ যাওঁ বলক মোৰ লগত অলপ ফুৰি আহোঁ ৰাতিপুৱা 5:07 হৈছেহে মাত্ৰ আৰু আন্ধাৰে হৈ আছে কিন্তু আন্ধাৰে মুন্ধাৰে যাব লাগিব যিহেতু আমি দূৰৰ জাগাত যাম যিমানে জল্দি যাব পাৰোঁ সিমান জল্দি পাম গতিকে আমি তামোলপুৰ নাগৰিজুলি হৈ বাগান চাই আহি পালোহি আমি অৰুণাচল মানে আমি আহিছোঁ অৰুণাচলত ফুৰবা বহুতৰে মুখত শুনি থাকোঁ অৰুণাচলখন বোলে বহুত ধুনীয়া আমাৰ ওচৰতে আছে কিন্তু আমি দেখা নাই কিন্তু মই আহি কিনে সঁচাকৈ দেখা পালোঁ ভাই কি ধুনীয়া ইমান ধুনীয়া তাৰমানে কি সৌন্দৰ্য পৰিৱেশ ৰাস্তাৰ মাজে মাজে পাহাৰৰ কাষে কাষে ৰাস্তাৰে আহি থাকক আৰু এইবাৰ মোৰ মিষ্টাৰে নিজে গাড়ী চলাই আহিছে মানে আমাৰ গাড়ী লৈ আছোঁ এইবাৰ আমি অৰুণাচল সেই মজা গান শুনি শুনি বিন্দাছ পাহাৰৰ ভিউ চাই গাড়ী চলাই আহিছে আৰু যিহেতু আমি ব্ৰেকফাষ্ট কৰি অহা নাই ৰাতিপুৱাই আহিছোঁ গতিকে ৰখবা লাগিল ব্ৰেকফাষ্ট কৰিব লাগিল আৰু পাহাৰত আহিছোঁ যিহেতু আৰু কি ব্ৰেকফাষ্ট এতিয়াতো আৰু মেগীয়ে হ'ব কাৰণ মেগী লাভাৰ আমি এইফালে আমাৰ ব্ৰাদাৰ আৰু এইফালে আমাৰ মিষ্টাৰ ৰ'দ পৈ আছে আহি গেল আমাৰ মেগী এক বাতি মেগী খাই লওঁ খাই লৈ আৰু যাব লাগিব আৰু নে কি কয় এইফালে ঠাণ্ডাত এটা কঁপিয়ে আছে ময়ো পূৰা মাৰি দিলোঁ কাৰণ মেগীটো মেইন মেগী খাই ভাল লাগে আৰু এনেও নাখলি আৰু পাহাৰত আহি মেগী খাওঁ মজা বেলেগ আৰু মেইনটো গাখীৰ দি আছে চাহ তাহ খাই আহি গ'লোঁ আহি পালোঁ আমি কালাকটাং আৰু কালাকটাঙৰ ৰাস্তাত চাওক ইমান ধুনীয়া ধুনীয়া ফুল এই ফুলখিনি নিজে নিজে হৈ থাকে মানে অৰুণাচলত ৰাস্তাৰ মাজে মাজে আছেই এই ফুলখিনি চাই বহুত ভাল লাগে আৰু ইফালে আমি তিনিটা প্ৰাণী এনেকৈ এনজয় কৰি গান শুনি আহি আছিলোঁ আহি হঠাতে মই কি দেখা পালোঁ জানেনে এই আপোনালোকে চাওক ইমান ধুনীয়া মাই গড ইমান ধুনীয়া মোৰ ফেভৰেট ফুল মানে চেৰি ব্লাছমৰ গাছ পাই গ'লোঁ মই ভাবাই নাছিলোঁ যে এই গাছডাল মই দেখা পাম মানে লাইভ দেখা পাম এই ফুলটো মই মোৰ প্ৰত্যেক ভিডিঅ' ফটোত ব্যৱহাৰ কৰোঁ কিন্তু মই এনেকৈ যে এই গাছডাল হঠাতে দেখা পাম মই ভাবাই নাই মানে মোৰ বহুত বেছি ভাল লাগিল মানে আহিবা ইচ্ছা জনাইছিল সেইখিনি জেগাৰ পৰা তাৰপাছত আৰু যাত্ৰা আৰম্ভ কৰিলোঁ আমি কৰি এটা আৰু ভিউ পইণ্ট পালোঁ তাতে আৰু ৰখা গেল অলপ ফটো চটো উঠলোঁ জাগাৰ মানে ভিউবিলাক চালোঁ কি ক'ম আৰু মানে এনেকুৱা সৌন্দৰ্য পৰিৱেশ না পাল্লি এই ফুৰবা যাব লাগে দিয়ক মানুহবিলাকে কিমান আৰু জীৱনটোত মানে কাম কৰি পইচা ইনকাম কৰি দুখ টেনশ্যন এইগিলাখানতো থাকব অলপ এনজয় কৰিব লাগে আৰু এইফালে আমাৰ 2 ইডিয়েটছ মই ইফালে ভিডিঅ' কৰি আছোঁ 3 নম্বৰ ইডিয়েটছটোই গতিকে সেনেকুৱা কথা টাইম পালে আপোনালোকে অলপ ফুৰবা ওলাই আহিব মানে জীৱনত সঁচাকৈ ট্ৰেভেল কৰিব লাগে এনজয় কৰিব লাগে কাৰণ লাইফটো একো ভৰসা নাই আজি আছোঁ কালি বা থাকোনে নাই গতিকে এনেকৈ আমি ভিউ চাই আৰু আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা মানে কি ক'ম যিমান কম না মানে শেষে হ'ব নাই বহুত ধুনীয়া সৌন্দৰ্য বহুত ধুনীয়া মানে ভিউ মানে চাই থাকবাৰে মন যায় মই এনেও ভাল পাওঁ পাহাৰ ভাল পাওঁ বৰফ ভাল পাওঁ গতিকে মই চান্স পালি আহি যাওঁ সেইকাৰণে আপোনালোককো কৈছোঁ ইমান চিন্তা কৰি লাভ নাই অলপ পইচা বাচি কিনে যিখিনি ইনকাম কৰে তাৰে অলপ পইচা বাচি কিনে আহি যাওক ফুৰবা আৰু বিশেষকৈ আমি আমাৰ লোকেল জেগাবিলাক চাব লাগে সেইবিলাক আমি এক্সপিৰিয়েঞ্চ কৰিব লাগে কাৰণ আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে মানে কি ক'ম আৰু এইফালে আহি আমি সোমাই গ'লোঁ দিৰাং যিহেতু আমাৰ দিৰাঙত থকা হ'ব আৰু এইফালে আমি দিৰাঙত আহি এতিয়াতো হোটেলত থাকিব লাগিব গতিকে হোটেল চোটেল বুক কৰা হ'ল এইখন হৈছে আমাৰ হোটেল আৰু হোটেলত আহিলোঁ আহি কিনে ৰেষ্ট কৰিম অলপ ৰেষ্ট কৰি আৰু খাব ওলাই যাম মানে ভাত খোৱা নাই দিনটো গতিকে ভাত খাব লাগিব এই অলপমান চাই লওক আমাৰ হোটেলৰ পৰিৱেশ আপোনালোকে আহিলে থাকিব পাৰিব বঢ়িয়া হোটেল এখন আৰু এইটো হৈছে আমাৰ হোটেল ৰুম যিহেতু আমি 3টা প্ৰাণী গৈছিলোঁ গতিকে আমাৰ 3খন বিচনা আৰু ধুনীয়াকৈ বাথৰুম লেট্ৰিন মানে গোটেই ফেচিলিটিখিনি আছে আৰু বঢ়িয়াকৈ আৰামছে থাকিব পাৰে এইজনী হৈছোঁ মই ৰচকী বাই মই যোৱাকালি আহিছিলোঁ অৰুণাচল আৰু এই ভিডিঅ'টো যোৱাকালিৰে আছিলে আৰু এইখন হৈছে আমি থকা হোটেলখন আপোনালোকে আহিলে থাকিব পাৰিব আজিৰ কাৰণে বাই